নমস্কাৰ, আমাৰ পাকঘৰ চেনেলত আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আকৌ আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আপোনালোক সকলোৱে যাতে প্ৰথমৰ পৰা শেষলৈ ৰেচিপিটো এয়া শিঙি মাছ দেখিছে। শিঙি মাছকেইটা মই ভালকৈ নিমখেৰে পাকাত ঘঁহি ধুই চাফা কৰি লৈ তাৰপিছত মই শিঙি মাছটো বনাব আৰম্ভ কৰিম। চাওক আপোনালোকে কেনেকৈ শিঙি মাছ বনাম মই আজি। চাব, শিঙি মাছ বনাবৰ বাবে মই ইয়াতে লৈছোঁ এটা জিকা, ইয়াতে 4টা মই পিঁয়াজ লৈছোঁ আৰু মই 2টা আলু লৈছোঁ। 4টা পিঁয়াজ নিদিওঁ, মই 2টা পিঁয়াজ দিম। উলিয়াই লৈছিলোঁ একেলগে, কিন্তু 2টা দিম মই ইয়াতে। আৰু জলকীয়া এইকেইটা দেখিছে। শিঙি মাছখিনি মই ধুই লৈছোঁ। ধুই লৈ মই এনেকৈ কেৰাহীত তেল গৰম হৈ গৈছিলে, মই বহাই দিছোঁ। অকণমান ভাজি ল'ম। ভাজি মই নামাই তাৰপিছত বাকীখিনি আপোনাক দেখাই আছোঁ। মই মাছখিনি ভাজি নামাই ল'লোঁ। এতিয়া মই ইয়াতে জিকা আৰু ৰঙা হৈ উঠিছে। মই ইয়াতে হালধি গুড়ি আৰু নিমখ দিছোঁ। আপোনালোকক দেখুওৱা নাই, অকল হালধি গুড়ি আৰু নিমখ দিছোঁ বাবে মই দেখুওৱা নাছিলোঁ। ইয়াতে এতিয়া মই ভাজা হৈছে। ইয়াতে এতিয়া মই পেষ্ট কৰা পিঁয়াজ আৰু জলকীয়াৰ দেখিছে দিলোঁ। ইয়াতে মই জিৰাৰ গুড়ি অকণমান দিছোঁ। এতিয়া মই ভালকৈ মছলাখিনি ভাজি ল'ম। ভালকৈ মছলাখিনি ভাজি ল'ম। স্কচ আৰু আলুখিনি ভাজা হৈছে, লগতে পিঁয়াজ আৰু জলকীয়া পেষ্টখিনিও ধুনীয়াকৈ ভাজা হৈ গৈছে। মই এতিয়া ইয়াতে অকণমান পানী দি দিছোঁ। পানী দি ভালকৈ উতলাই ল'ম। অকণমান উতল আহিলে মই শিঙি মাছখিনি ইয়াতে আঞ্জাত দি দিম। দেখিছে উতলি আহিছে, সিজিও গৈছে। ইয়াতে এতিয়া মই এফালা বিলাহী মই কাটি লৈছিলোঁ, দি দিছোঁ। ইয়াতে মই এতিয়া শিঙি মাছখিনি দি দিম। এতিয়া আৰু অকণমান মই এইটো আঞ্জাখিনি জাল খাব দিওঁ। ভালকৈ অকণমান জাল খোৱাৰ পিছত মই দেখিছে স্কচ আৰু আলুখিনি এনেকৈ সিজি আহিছে আৰু মাছকেইটাও নৰম হৈ আহিছে, সিজি আহিছে। দেখিছে আঞ্জাখন এতিয়া মই নামাই লওঁ। শিঙি মাছৰ আঞ্জাখন মই নামাই ল'লোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে যাতে প্ৰথমৰ পৰা শেষলৈ ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।